বল বল তাতে মণ্ডপৰ ভিতৰত যাও পূজা চলি আছে তাতে নাযাও বল আমি তাতেই বহো কিয় মণ্ডপৰ ভিতৰত যাও বল পেণ্ডেলৰ ভিতৰত নাযাও বল তাতে ইমান বৰিং সেইবোৰ বল ইয়াতে বহো আহা নহয় 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 বল আমি সেৱাকাৰী হওঁ তাৰ পিছত ইয়াতে বহিম নালাগে ইমান বৰিং আৰু মেকআপবোৰ বেয়া হৈ যাব গম পাইছনে নহয় বল না বল চু What is fashion? Oh, Rahul, Anna. Eko bhi selfie utu. DSLR to no isa no. Oh, Marisa. Hey, tu rakhiba ha. New channel je khondorja protiyogita patise moi tate dim etu. Hobo de bye. Oh, Barisha. Hi, Barisha. Hi. Oh. সৰস্বতী পূজা কৰিবলৈ আহিলো দিয়া অৱশেষত এটা তোমাক ধুনীয়া লগা হৈছে তোমাকো ভাল লগা হৈছে থৰা ডিসকাস্টিং oh Barisha you look so beautiful thank you my baby তোমাকো ধুনীয়া লগা হৈছে দেই thank you বল বল মণ্ডপৰ পৰা খেলা হ'ব ও গড কি মণ্ডপ কি থুপচুনা এইবোৰ ইমান বুৰে খেৱা কৰি আছে অলপ ফেশনেই নাই কাৰো ও বৰষা বলা না সেলফি উঠি আহুৱা বল 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 ঐ তই যাবি নে নাই মই মণ্ডপত যাম যা টেক কেয়াৰ বলা ডিসকাস সৰস্বতী এই আজি আমাৰ ভিডিওটো অলপ আজি বনাব পাৰিম শুনিছা আজি আমাৰ চেনেলটো পুৰা উঠি যাব ন এই প্ৰশ্ন কৰিব এবাৰ এফালে যো ভালকে মাৰ দে মই সৌন্দৰ্য প্ৰতিযোগিতাত দিব লাগিব মই ফাৰ্ষ্ট হ'ব লাগিব ফেসবুক আৰু ইনষ্টা হিলাই দিব লাগিব টুইটাৰত যাতে মানুহে মোক টুইষ্ট কৰি থাকে জিয়া এবাৰ তোমাক ফটো মাৰো ও মাই গড Barisha গোবৰ লগা লাগিল মুটাত ছি Barisha yuck no yuck মই Barisha মই আইও মোৰ পৰীক্ষণ ঐ অংকু ৰবা মই ৰবা আমাৰ তোমাৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম Oh my god সৰস্বতী পূজা বুলি আমি অলপ আপোনাৰ তোমালোকক প্ৰশ্ন দুটামান কৰিম আমাৰ হাতত গিফ্ট পাব যদি শুদ্ধ আনসাৰ দে গিফ্ট পাব প্ৰথমে কোৱা অলপমান প্লিজ কচাই খুদিব দে মই বহুত এক্সাইটেড হৈ আছো মোক প্ৰথমে খুদক না প্লিজ খুদক না আমি দেখাত জানে সৰস্বতী পূজা বুলিয়ে কওঁ সৰস্বতী পূজাক আৰু আন এটা নাম কি নামেৰে জনা যায় সৰস্বতী পূজাকটো সৰস্বতী পূজা বুলি কওঁ বাকি যদি আন এটা নামেৰে জনা যায় I don't know sorry sorry I don't know আপুনি পাৰিব মই মানে পাহৰি থাকিলো তেওঁলোকে বাৰু এই প্ৰাইজটো নাপালে এইবাৰ 2 নম্বৰ কোৱেশ্চনটো কৰো আমাৰ সৰস্বতী মাৰ বাহন কি বাৰু মই জানো ফেসা এওদি আনসাৰটো শুদ্ধ হৈছে নে বাৰু আপুনি of course এইটো ভুলিব লগা কথা নেকি মোৰ বেষ্ট ফ্ৰেণ্ড হয় যিটি কথা কৈ নাথাকিব আপোনালোকে আমি তো শুদ্ধ উত্তৰ দিলো আমাক গিফ্ট দিয়ক এতিয়া গিফ্ট দিয়ক আমাক গিফট লাগে সৰস্বতীৰ বাহন ফেচা নহয় সৰস্বতীৰ বাহন ৰাজা হয় এইটো আপোনালোকে ফুল এনসাৰ দিছে দেখাত মানে একে নহয় সেই কাৰণে মই পাহৰিছিলোৱে মানে সৰুতে পঢ়াটো আৰু মই মানে বাহিৰত বেছি থাকি আহা তো অসমৰ ইমান কথা নাজানো ফাৰ্ষ্ট সৰস্বতী পূজা পাইছো মই তো পাহৰিলো আৰু ফেচা আৰু ৰাজা একে দেখাত স্মার্ট ভেরি স্মার্ট দেখাই শুনাই কিন্তু ভালে লাগছে কিন্তু যেতিয়া ওচৰত
দেই আপোনালোকে গীত নাপাব পাৰে পাব পাৰে এইটো পাৰিলে পাব নোৱাৰিলে নাই সৰস্বতী মাৰ হাতত লোৱা বাদ্যবিধৰ নাম কি Oh, it's called guitar. Yes. সৰস্বতী তোমাৰ মনত মোৰ মনত সেইটো গিটাৰ নহয় সেইটো হাৰমনিয়াম হয় Oh my god, মই পাহৰি গৈছিলো দিয়া হাৰমনিয়াম এনেদৰে দেখি আছে আপোনালোকে বিশ্ব সুন্দৰীবোৰৰ প্ৰশ্ন আমাক বিশ্ব সুন্দৰী সৰস্বতী মাৰ হাতত মই সৌন্দৰ্য পুৰস্কাৰ পোৱাটো খাটাম পাবা নিশ্চয় Oh my god. গিটাৰ হয় আমি জানিছো বল গতিৰি হ'ল আমি যাওঁ ৰবচোন আপুনি আহিছে আপোনাকো সুধো বাৰু আমাৰ ভালৰ চেনেলৰ স্বাগতম আপোনালোক সৰস্বতী পূজা আন এটা নামে কি বুলি জনা যায় সৰস্বতী পূজাক আৰু এটা শ্ৰী পঞ্চমী বুলি জনা যায় শ্ৰী পঞ্চমী পূজা বুলি জনা যায় কাৰণ এয়া মাঘ মাহত পতা হয় মাঘ মাহত শ্ৰী পঞ্চমী দিনাখনে এই পূজা এনসার দিলে ভাল লাগিলে আৰু আপোনালৈ আৰু এটা কুৱেশ্যন কৰিব পাৰিম তাৰপাছত আপুনি এটা গিফ্ট পাব আমাৰ গ্ৰুপৰ চেনেলৰ ফালৰ সৰস্বতী মাৰ বাহন শুদ্ধ আনচাৰ কৰিলে আপুনি আৰু এটা লাষ্ট কুৱেশ্যন আৰু এটা লাষ্ট সৰস্বতী মাৰ হাতত থকা বাদ্যবিধ এইটো আমি বিনা বুলি কওঁ আপুনি আমাৰ চেনেলৰ ফালৰ পৰা এটা গিফ্ট পাব তোমালোকৰ নিচিনা এছাম ছোৱালীয়ে সৰস্বতী পূজা সৌন্দৰ্য প্ৰতিযোগিতা পাতি পেলাইছে এই ভণ্টিৰ নিচিনা ছোৱালীয়ে সৰস্বতী পূজাৰ অস্তিত্ব বজাই ৰাখিছে আৰু বেছি নকওঁ ভণ্টিৰ গিফ্টটো দিয়াচোন লোৱা তুমি ভাল এনচাৰ দিছা ভাল লাগিল ভালদৰে পঢ়া শুনা কৰিবা ভাল লাগিল থেংক ইউ বল আমি খিচুড়ি খাবো বল নমস্কাৰ পোনপ্ৰথমে আপোনালোকক জনাওঁ যে আমাৰ চেনেলটোৰ নামটো আমি সলনি কৰিছোঁ প্ৰথমতে বিয়া চিষ্টাৰ আছিল এতিয়া আমি জোনবেলি তৰা লগাই দিছোঁ আপোনালোকে চাৰ্চ কৰিলে জোনবেলি তৰা বুলি চাৰ্চ কৰিব তেতিয়া আমাৰ ভিডিঅ'বিলাক পাব দেখিছে আমাৰ সৰস্বতী পূজাৰ যিটো আজি ভিডিঅ' কৰিলোঁ জাষ্ট ফানৰ কাৰণে কৰিলোঁ কিন্তু আমাৰ বেকগ্ৰাউণ্ড বহুত বেয়া হৈছে আপোনালোকে বেয়া নাপাব আমাৰ কাৰণে জাগাৰ বহুত অভাৱ হয় সেইকাৰণে আমি এইখিনিতে এনেকৈ কৰি দিছোঁ আৰু আমি গোটেইকেইটাই একেলগে কৰি যাব নোৱাৰো ইয়াতে কৰিছো আমাৰ গাঁৱতে যি পাৰিছো জেগাটো আপোনালোকে অলপ দেখি বেয়া পাব আমি ট্ৰাই কৰিছো আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ' বনাব পৰা নাছিলো কিবা কিবি অলপ প্ৰব্লেম হৈছিল আজি এইটো ফাৰ্ষ্ট ভিডিঅ' সৰস্বতী পূজাৰ আপোনালোকে এতিয়া আমাক প্ৰিয়া চিষ্টাৰ বুলি ক'লে নাপাব জোনবেলি তৰা বুলি আপোনালোকে চাৰ্চ কৰিব তেতিয়া আমাৰ ভিডিঅ'বোৰ পাই যাব জাষ্ট ফানৰ কাৰণে ভিডিঅ'টো বনাইছো আপোনালোকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰক ভিডিঅ'টো মজা লওক ধন্যবাদ